নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু বা পাইসকল, মই এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আকৌ আহিছোঁ। আমি এই পৃথিৱীত বাস কৰা সকলোতকৈ শ্ৰেষ্ঠ জীৱ। আমি আগৰ বহুত যুগৰ পৰা জানি থকা কিছুমান শাক পাচলি, গছ গছনি, চৰাই চিৰিকটি, ধান এইবিলাকৰ নাম জানি থলে ভাল। গতিকে আমাৰ উঠি অহা চামেও এইবিলাক পাহৰি যাবলৈ লৈছে। গতিকে মই কিছুমান খেতিয়কৰ মৎস্য সেইবিলাকৰ বিষয়ে মই ক'বলৈ লৈছোঁ। ইয়াত বা ভুল ভ্ৰান্তি ওলালে আপোনালোকে কৈ দিব। এয়া মই ক'বলৈ লৈছোঁ। পৃথিৱীত হোৱা কিছুমান জীৱ, গছ লতিকা, সাগৰ, নদ নদী, খাদ্য, বীজ, চৰাই চিৰিকটি, মাছ মগৰ এইবিলাকেই থাকিব। এইবিলাক জানি থোৱা ভাল। প্ৰথমে আমাৰ জীৱবিলাক ৰক্ষা কৰা শস্যবিলাকৰ নাম প্ৰকাশ কৰিবলৈ লৈছোঁ। যেনে খেতিয়কৰ কিছুমান ধানৰ নামবিলাক জানি থোৱা ভাল। জহা, বৰা, লাহি, শালি, ৰঙাশালি, হাতীশালি, শলপোনা, জাহিঙীয়া, বেতগুটি, ভোগপ্ৰসাদ, মেমলাহি, আহোমশালি, চৰকাৰী শালি, মালভোগ, সোৱাগমণি, শিয়ালশালি, চৈশালি, চৰকফলা, কোলাশালি, কাতিনেউলি, ৰাজধান, ৰঙাবৰা, বৰবৰা, তিতাফুলীয়া বৰা, পইতা বৰা, পাখি বৰা, চকুৱা বৰা, মৌ বৰা, কোলা বৰা, মাগুৰী, পিচি বৰা, কোলা জহা, কণ জহা, বাংকিশালি, গেজেফালি, নলচিপি, মাগুৰী, ৰঞ্জিত, মাচুৰী, কাঁহশালি, বাওধান, ৰঙা মালভোগ, বগা মালভোগ, লাওডুবি, খলিহৰি, গেজেফালি, নাওশালি, টুবুকী বৰা, খামতিলাহি, বাষষ্ঠি ধান, বুদুমণি, বিৰিয়া ভঙা, জাপানী শালি, কাঁহলাহি, নেকেৰা, বাহাদুৰ, কপৌশালি, বাদাম এইবিলাকে হ'ল আমাৰ ধান খেতি, ধানৰ বীজ, ধানৰ নাম। আৰু আছে, বহুত আছে, মই এতিয়া পাহৰি গৈছোঁ। তাৰপাছতে আহিলে আমাৰ কিছুমান খাদ্য, খেতিৰ লগত আমাৰ শাক পাচলি, কৃষকৰ সম্বন্ধ আছে। এইবিলাক হৈছে শাক পাচলি: লাই, লফা, পালেং, ওলকবি, ফুলকবি, বন্ধাকবি, মূলা, ধনিয়া, চুখা, ঢেৰুৱা, বাবৰি, বিট, মিথিশাক, বকলি, কচু, ঢেকীয়া, নলটেঙা, মিঠামৰা, টেঙামৰা, তিতামৰা, চেংমৰা, পদিনা, উৰহি, ফ্ৰেঞ্চবিন, জাতিলাও, জিকা, ৰঙালাও, ভাত কেৰেলা, তিতা কেৰেলা, তিয়ঁহ, ভেন্দি, তৰৈ, ভোল, মেৱা, স্কচ, বেঙেনা, কোমোৰা, জলকীয়া, খুতুৰা, মৰিচা, জিলমিল, মাটিকাঁদুৰি, লৰবৰুৱা শাক, বিলাহী, পুৰৈ, উৰহি, ডাংপতি, ধুন্দুলি, চটপটি, কচু, মাটিমাহ, সৰিয়হ শাক, পদিনা, লগতে কিছুমান কলমৌ, আৰু লগতে কিছুমান আমাৰ জাতীয় মাছৰ নাম, যেনে মাছবিলাকৰ নাম হৈছে ৰৌ, বাহু, গৰৈ, চেঙেলী, পুঠি, কাৰৈ, খলিহনা, মাগুৰ, শিঙৰা, শিঙি, চেঙা মাছ, তোৰা মাছ, বটিয়া, পাভ, ভেচেলি, গেদগেদী, শ'ল, শাল, কুৰি, কান্দুলি, বাহু, চিতল, খৰিয়া, পিঠিয়া, বৰালি, এলেং, মোৱা, দনিকণা, চন্দা, বৰদোৱা, মৌ দনিকণা, ফুল দনিকণা, শিলঘৰা, কলীয়াজৰা, আৰি, বালিবটীয়া,
ইলিহিলি, কাঠভেচেলি, পাতিমুতুৰা, মিছা মাছ, বামি মাছ, পকিলা মাছ, চেনি পুঠি, কাঠভেচেলি ইত্যাদিবিলাক মাছৰ নাম দেই। তাৰ পাছত আহিলে আমাৰ কিছুমান গছ-গছনি বা খাদ্য ফল-মূলৰ বিষয়ে ক'বলৈ ওলাইছো। আমাৰ দেশৰ কিছুমান গছ-লতিকা নাম আছে, যেনে খাদ্য গছ হৈছে আম, কঁঠাল, শিলিখা, ভোমোৰা, আমলখি, জলফাই, ঔটেঙা, তেতেলী, লিচু, বগৰী, মধুৰি, কৰ্দৈ, নেমু টেঙা, কমলা টেঙা, বৰটেঙা, চুকা টেঙা, বৰথেকেৰা, কুজি থেকেৰা, নাচপতি, অমৰা, পনিয়ল, থেৰেজু, তামোল, নাৰিকল, কল, মৌচুমী, ৰূপহী থেকেৰা, মধুৰি, জেনেৰু টেঙা, চপতা টেঙা, টেপটেঙা, খেজুৰ, আহোম বগৰী, নৰা বগৰী, বঙালী বগৰী, পৰাবলখি, বনপিঠা, কাজি নেমু। আৰু লগতে কিছুমান গছৰ নাম জানি থলে বৰ ভাল হ'ব। গছৰ নাম আমাক লাগেই। গছৰ নাম আজিকালি ল'ৰাবিলাকে পাহৰিয়ে গৈছে, গতিকে মই গছৰ নামো ইয়াত দিছো। প্ৰথমতে হৈছে বৰগছ, আহঁত গছ, জৰি গছ, চেগুন, বনচুম, তিতাচপা, গনখৰৈ, গমাৰি, আজাৰ, হুলুং, চটিয়না, শিমলু, খকন, সোণাৰু, নাহৰ, চেলেংগছ, মজ, গহৰা, অৰ্জুন গছ, চিৰিচ, দেৱদাৰু, সৰল গছ, বগাচন্দন, ৰঙাচন্দন, মহুৰা। আৰু কিছুমান আমাৰ জীৱ-জন্তুৰ ভিতৰত চৰাই-চিৰিকটি নাম জানি থব লাগে। এই চৰাই-চিৰিকটি নাম হ'ল, প্ৰথমতে আমাৰ আহিলে বগলী, চিলনী, কুলি, কেতেকী, ভাটৌ, কপৌ, শালিকা, বুলবুলি, কাউৰী, মৰা চৰাই, চিলনী, শগুন, বৰটোকোলা, শামুক ভঙা, হাড়গিলা, বৰবক, বশিষ্ঠ বগলী, দলকুহা, পাকৈ ধোৱা, চাকৈ চকুৱা, ঘিলা হাঁহ, শেৱালি হাঁহ, দেওহাঁহ, পানীকাউৰী, পেটুলুকা, ঘৰচিৰিকা, বতা চৰাই, টুনি চৰাই, কাণকুৰিকা, চুতীয়া শালিকা, সখীয়তী, বালিঘৰা, ঢাপলিকা, চেকচেকী, কলাখাতী, ফেচু চৰাই, পৰঘুমা, বাঢ়ৈটোকা, শইকলি, ভদকলি, কাঠশালিকা, টিপচী, মৌপিয়া, ফেঁচা, হুদু চৰাই, ডাউক, দৰিক, পাতিহাঁহ, চীনাহাঁহ, ৰাজহাঁহ, পাৰ, ঈগল, বালিমাহী, বৰকনুৱা, হাইঠা, মৰ চৰাই, উটপক্ষী ইত্যাদি। এইবিলাক জানি থোৱা ভাল, সেইকাৰণে মই সকলোকে অৱগত কৰিলোঁ। যিবিলাক ল'ৰা ছোৱালী এতিয়া উঠি আহিছে, এইবোৰ কিছুমান বস্তুৰ নাম, জীৱ-জন্তু বা গছ-গছনি, মাছ, এইবিলাক নাম পাহৰি গৈছে, গতিকে মই মনত পেলাবৰ কাৰণেই ব্যাখ্যা কৰিলোঁ। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ভাল পালে লাইক এটা কৰিব।